खुलुमबाय स्टुडिअ दङ आं राजिब बसुमतारी नोंथांमोननि गेजेराव लानानै फैदों बिपिएफ राजखान्थि दोलोनि मोनसे बिग ब्रेकिं आपडेट आरो बे समाव बिपिएफ राजखान्थि दोलोआ जगदान जानायनि काउन्टडाउन शुरू खालामबाय थामहिनबा लास्ट डेट फोसावबाय आरो बे लास्ट डेटनि सिगांनो जुदि नोंथांमोना जयनिं जाहैयाब्ला अब्ला नोंथांमोननि थाखाय 4.5 बोसोरनि थाखाय बिपिएफ राजखान्थि दरजाया बन्द थारैनो नोंथांमोना सैथोखौनो खोनादों बे समाव लास्ट डेट फोसावबाय बिक्रम दैमारी बिथाङा विधानसभा बिसायख'थिनि सिगां जगदान जानायनि मोनसे लास्ट डेट फोसावबाय आरो नोंथांमोना जुदि बे लास्ट डेटनि उनाव रां होनानै जयनिं जानो होनब्लाबो जानाय नङा 4.5 बोसोरनि थाखाय लकडाउन बिपिएफ राजखान्थि दोलोआव बे बाथ्राखौ फोरमायहोदों एबा इनफरमेशन होदों बे समाव बिक्रम दैमारी बिथाङा जायफोरा बिपिएफ दोलोआव जगदान जानो गोसो दं बिथांमोना फैबाय थानाय एबा बोहैथि दाननि 27 मार्चआनो लास्ट डेट आरो बे 27 मार्चसिम जाय बिथांमोना जगदान जानो हागोन बिथांमोना फ्रियावनो जगदान जानो हागोन नाथाय बेनि उनावब्ला बिपिएफ दोलोनो जुदि रां होनानै नोंथांमोना माला गाननो थाङो जयनिं जानो थाङो अब्लाबो नो चान्स बे बाथ्राखौ बुंदों बिक्रम दैमारी बिथाङा जाय बिथांमोना 27 मार्चनि सिगां जगदान जाहैया बिपिएफ दोलोआव अब्लानिया बिथांमोननि थाखाय 4.5 बोसोरनि थाखाय दरजाया बन्द जासिगोन थारैनो विधानसभा बिसायख'थिया गेजेराव आरो 10 निफ्राय 15 सानल'सै बिनि सिगां काउन्टडाउन शुरू खालामदों एबा डेट खालार होदों लास्ट डेट फोसावबाय बिपिएफ राजखान्थि दोलोनिफ्राय जाय बिथांमोना बिपिएफ राजखान्थि दोलोआव जगदान जानो गोसो दं बिथांमोना 27 मार्चआनो लास्ट बिनि उनाव रां होब्लाबो गाबब्लाबो बिपिएफ दोलोआव जगदान जानो मोननाय नङा 4.5 बोसोरनि थाखाय लकडाउन होननानै बे समाव बाथ्रा बुंदों बिक्रम दैमारी बिथाङा दानिया बिदिब्ला बिथांनिफ्रायबो खोनासंदों माबे खालारा लास्ट डेट आरो रांखावरि होनानैबो बिपिएफ दोलोआव दे जगदान जानो हानाय नङा डेट एबा लास्ट डेटआ बारोब्ला बेफोर बाथ्राखौ जों बिक्रम दैमारीनिफ्राय मोजाङै खोनासंदों लादिनि এতিয়া আমাৰ জয়নিং 27 তাৰিখে লাষ্ট জয়নিং হ'ব খুজিলেও পইচা দিলেও 27 তাৰিখৰ পিছত আৰু নলয় 4 বছৰ ব্লক যোনে আহিব খোজে আহক নাহিলে থাকক বাস এতিয়া আমাৰ জয়নিং 27 তাৰিখে লাষ্ট জয়নিং হ'ব খুজিলেও পইচা দিলেও 27 তাৰিখৰ পিছত আৰু নলয় 4 বছৰ ব্লক যোনে আহিব খোজে আহক নাহিলে থাকক বাস কি কব এনেকুৱা কিং সিং একো নাই ভাইরাল কৰে আৰু যেনেবা এইটো কিং আপুনি কি কুংছে মালেকে বেলেগে মোক কিবা কিবি কৰি দিছে আমাক সিগাৰেট খাওয়া কিবা কৰাই কিং হক এনেকা কৰে পাৰে নেকি কোচনা কৰা নাই সিগাৰেট খাওয়া বনাই দিছে এইটো কিবা বিলাক পুৰা লাল কৰি দিছে এই কিবা বিলাক যদি দেখা পায় আপোনাৰ ভালে লাগে পুৰা ভালে লাগে ফেক্টৰত হে কৰে আমাক মানে ভাল পাইছে কিছুমান হা দেখা নাই এই আয়ু তো ইমান ভাইরাল হৈছে মানে আমি কৈছে ইমান মৰমিয়াল বুলি কৈছে এই ইউ পিপলক আয়ো মানে ইউ পিপল ইমান মৰমিয়াল হৈছে বুলি কোৱা হৈছে জুজ হলেহেঁতেন আমাৰ লগত এতিয়া আৰু এনডিএ চামিল আছে না নাই হা আমি ভেৰগাঁৱৰ পৰা 25,000 দিম বিজেপি আৰু বিপিএফ মিলি পেলে ভেৰগাঁৱত 5-6 মান ভোট বাচি যাব ক'তবা যাব বা 10,000 বাচি যাব মানে মহেশ্বৰ বড়ো জিকাটো চিউৰ একেবাৰে কবই নালাগে আমাৰ নেনৰ চেৰপাঙৰ বিপিএফ জিকা এই কিবা খৈৰাবাৰী বিপিএফৰ আৰু আমাৰ ইয়াতে বিজেপি আৰু বিপিএফ আছে না নাই একেলগে দিব না নাই মানে জিকাৰ কথাটো সুধিবই নালাগে মানে কিমান পদত আমি জয়যুক্ত হব এইটোৱে প্ৰশ্নটো কিমান পদত আমি কমসে কম 25,000 মান ডিফাৰেন্সত আমি জিকিবলৈ সক্ষম হব আপুনি ক'ব নেকি যে ইপিপিএল এতিয়া অকলহৰীয়া হৈ গ'ল বুলি অকলহৰীয়া হৈ গ'ল তেখেতসকলে চাওক টকা আছিল পইচা আছিল মিনিষ্টাৰ আছিল এমপি আছিল তথাপিতো জিকা নাই জিকিছে জানো প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত সমৰ্থন কৰা এমপি আছে মিনিষ্টাৰ আছে হা এমএলএ বিলাক আছে তথাপিও আমি কিমান পাইছে 28টা প্ৰমোদ বড়ো পকেটত থকা পইচা খিনি যে আপোনালোকে পাইছে আমি পোৱা নাই বৰ্তমান যে খৰচ কৰি আছে এইটোতো খৰচ কৰিব নোৱাৰা
আৰু এই মানে এডমিনিষ্ট্ৰেটিভ চিষ্টেমটো বুজি নোপোৱাৰ কাৰণে এই কামটো কৰিব পৰা নাই পাৰা নাই। এইবিলাক কামটো যদি কৰিব পাৰিলে ৰাইজে ভাল পালো হয় মানে ইউপিপিএল ফেইলাৰ। ইউপিপিএল ফেলাৰ মানে এতিয়া চাওক তাৰ কাৰণে হাগ্ৰামা মহিলাৰ চৰক পুনৰ কাম কৰিব পাৰে বুলি ৰাইজে আনিছে আনা নাই এটা কৰি প্ৰশ্ন কৰিম আপোনাক ঠিক যেনেকৈ দেখা পাইছিল 5 বছৰত যেতিয়া প্ৰমোদ চৰকাৰ চলাইছিলে কৈছিল যে মানে পাব্লিকে কৈ আছিল যে প্ৰমোদ বড়োৱে হেমন্ত ভৰিত ধৰি পালেহে কামটো চলাইছিল এই কাৰণেতো প্ৰমোদ বড়োৱে ফেলাৰ হৈছে হা এই ভৰি ধৰিছে না কি ধৰিছে বেলেগতো অন্যায় কৰিবয়ে কিয় অন্যায় আৰু নিজে হ'ব লাগে অন্যায় হ'ব নালাগে নিজৰ পাৱাৰ আছে নিজৰ চিফ আছে মিনিষ্টাৰ আছে এমপি আছে নিজৰ হাতত পাৱাৰটো লৈ চলাব লাগিছিল নাই চলাব লাগিছিল এতিয়া ইমান কোটি টকা তেখেতসকলে একাউণ্টত ভৰাই লৈছে মানে নিজৰ একাউণ্টত নহয় গভৰ্ণমেণ্টৰ একাউণ্টত হা এইটো কাম কৰি পেলাই ইউটিলাইজ কৰিব লাগিছিল কৰিব পৰা নাই হয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ গভৰ্ণমেণ্টৰ সময়ত থকা পইচা আমি ব্যৱহাৰ কৰিছো প্ৰমোদ বড়ো কিয় কৰিব পৰা নাই কাৰণটো কি ই জানা নাই এডমিনিষ্ট্ৰেটিভ চিষ্টেমটো ই বুজি পোৱা নাই হা ইয়াৰ কাৰণে ৰাইজে প্ৰমোদ বড়োক কোৱা হৈছে যে আপোনাৰ লগত একো নহব ডেভেলপমেণ্টৰ কাম নহব আপুনি চেন্ট্ৰেলৰ পইচা আনিব নোৱাৰে আপুনি এনডিবি বিলাকে এই মুকলি আকাশত আনিব নোৱাৰে ল'ৰাবিলাক চাকৰি দিব নোৱাৰে পইচাবিলাক ইউটিলাইজ কৰিব নোৱাৰে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড চাকৰি দিব নোৱাৰে স্কুল কলেজ বিলাকক প্ৰভিঞ্চিয়েলাইজ কৰিব নোৱাৰে ৰাইজৰ আগত যাই পইচা ইউটিলাইজ কৰিব নোৱাৰে একো কৰিব নোৱাৰে বুলি হাগ্ৰামা মহিলাৰে আনা হৈছে ঠিক যেনেকৈ এতিয়া আপোনাৰ চৰকাৰ চলাই আছে বিপিএল চৰকাৰে যেনেকৈ প্ৰমোদ চৰকাৰ থকাৰ সময়ত হৈছে ঠিক এনেকুৱা হাগ্ৰামা চৰকাৰে এনেকুৱা হ'ব নেকি যে হাগ্ৰামে ভৰি দৌৰিব লগা হ'ব নেকি এনেকুৱা নহয় একো ভৰি ধৰা কিবা ধৰা নহয় চেন্ট্ৰেলে যিটো পেমেন্ট কৰিবৰ কাৰণে বা উন্নয়নৰ কাম কৰিবৰ কাৰণে আমাক ডেভেলপমেন্ট দিব আমি বিটিচি হিচাপে আমি কৰিম ষ্টেটে আমাক পেকেজ দিব আমি নিজৰ ইচ্ছামতে ক'ত ব্যৱহাৰ কৰিব লাগে এইটো কৰিম এইটো ভৰি ধৰিব লাগে নহয় আমি সন্মানে জনাম আমি ৰিকুৱেষ্টে কৰিম আমি যদি ভৰি ধৰিব লাগে আমাক পইচা দিব লাগে এনেকৈ আমি ভৰি ধৰিব লাগিলে আমি পেকেজ পাবৰ কাৰণে আমি ভৰি ধৰিম 11জনকৈ যেহেতু পাৰ্টি প্ৰক্ষেপ কৰিলে বিপিএফ তেনে ক্ষেত্ৰত মন্ত্ৰীৰ সম্ভাৱনা কিমান 11 জন নহয় 15 জন আমাৰ 15 জন NDA হিচাপে ইণ্ডিয়া হিচাপে বিপিএফ হিচাপে 11 জনে যাব 15 জন আমি জিকিবলৈ সক্ষম হ'ব ঠিক এনেকৈ মন্ত্ৰীত্বৰ বাবে কি মন্ত্ৰী 4 জন 5 জন পাম আমি মন্ত্ৰী 4 জন 5 জন পাম হাগ্ৰামা মহিলাৰ ছাৰক হিমন্ত বিশ্ব শৰ্মা ছাৰে ইমান যে মৰম কৰে সব সহায় কৰি আহিছে আৰু বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট বিলাক আমাক দিছে আপুনি কিবা ক'ব বিচাৰে নেকি যে পাব্লিকে এতিয়া মানে ভুল বুজাবুজি হৈ আছে মানুহবিলাক কৈ আছে যে আমি বিপিক বহুত বিশ্বাস কৰিছিলে যে ইয়াতে কেতিয়াও এলএছত নাথাকি বুলি কৈছিলে বিশ্বাস কৰি পেলাই ভোটটো দিলে বুলি কৈছিলে ভোট আদায় কৰাৰ পিছত এতিয়া আগত মজবুত এটা চৰকাৰ বনাব পাৰা পিছতে এলএছত কিয় থাকিল আমি চৰকাৰৰ লগত নাথাকাকৈ যদি এক্সট্ৰাকে যদি আপুনি থাকে চৰকাৰৰ পৰা কিবা পাব নেকি নাপায় নহয় ষ্টেট যদি কংগ্ৰেছ আছে চেন্ট্ৰেল যদি কংগ্ৰেছ আছে কংগ্ৰেছৰ লগত এই ষ্টেটৰ লগত চেন্ট্ৰেলৰ লগত আমি থাকি পালে মিলি পৰি থাকিব লাগে না নাই আমিতো বিজেপি হোৱা নাই আমিতো বিপিএফ হে ষ্টেটে এতিয়া আমাক পইচা দিব ষ্টেটৰ লগত মিলি থাকিব না নাই এতিয়া ষ্টেটত বিজেপি আছে না নাই সিহঁতৰ লগত আমি মিলি থাকিব লাগিব আমিতো বিজেপি হোৱা নাই হেল্পহে আমাক কৰিছে আমিও হেল্প কৰিব লাগিব এইটোৱে এতিয়া আমি আজি আপোনালোকৰ মাজত ক'ব ওলাইছো আমি জইনিঙৰ লিষ্ট বনাই আছো তামাম ধামাকা দিম আমি 27 তাৰিখ দেখা নোপোৱা আমি দৃশ্য কৰি দিম অল আসামত জানে এতিয়া লাষ্ট 27 তাৰিখে আমাৰ লাষ্ট জইনিং প্ৰগ্ৰাম 4 বছৰৰ পিছত কোন বিশেষ ব্যক্তি কোন আহিব ইউপিপিএলৰ তামাম আহিব আৰু বিজেপিটো আমাৰ লগতে আছে কিছুমানে আমি বিজেপিত থাকি নকৰো বিপিএফ থাকি পালে কৰিম বুলি আহাতো আমি কৰিলম যদি বিজেপিৰ ফালৰ পৰা যদি কোনোবা সদস্যই যদি আপোনাৰ পাৰ্টিত সোমাবলৈ খোজে সোমাব খোজাটো আমি কিয় আৰু বাধা কৰিম আপোনালোকে মিত্ৰজোঁট হিচাপে আছে বৰ্তমান ভাল পায়ে আমাৰ লগত আহিব ভাল পোৱাটো আমি কিয় আৰু বাধা দিম প্ৰশ্ন কৰোঁ ঠিক এইটো মানে পাব্লিকৰ এটা কুৱেশ্যন যে আপোনাৰ যোনটো মানে দেখা পাইছিল যে আপোনাৰ যোনটো মানে প্ৰথমৰ কিবা আছিলে আপোনাৰ কি বুলি কয় লেকচাৰ দি আছিলে মিটিঙত তেখেতে কৈছিল যে বিপিএফ চৰকাৰে কোনো উন্নতি কৰিব পৰা নাই মই লাজ লাগি গ'ল সেইকাৰণে মই ইউপিপিএলত আহি গ'ল যোগদান কৰিলো বুলি ক'লে তেখেতে পাৰ্টি এনেকৈ থাকি থাকে পাৰ্টিটো আগুৱাই যাব নেকি আকাংক্ষা বৰকাৰী ছাৰৰ বিৰুদ্ধে বা ইয়াৰ ওপৰত মন্তব্য নৈ দিব খোজা নাই ভুল হয় নহয় জানো এতিয়া ভুল তেখেতসকলে ভাবিছিল
এতিয়া ভুলটো শুধৰণি কৰি পেলাই হাগ্ৰামা মহিলাৰ ৰেল লিডাৰ কিং অফ BTC বুলি তেখেতসকলে একচেপ্ট কৰি পুনৰ ঘৰৰ মানুহ পুনৰ ঘৰত আহিব মানে এইটো আমি ভাল পাব না নাই তেওঁৰ নিজৰ ভুলটো দেখা পালে নিজৰ ভুলটো দেখা পাইছে কিবা এটা আক্ষেপ আছিল কিবা এটা দুখ আছিল দুখ পাইহে মানুহ দেখোন ঘৰৰ পৰা পলাই বাস্তৱত ঘৰৰ পৰা পলাই যায় আৰু দেউতাৰ লগত মিলি যায় এইটো ভাল খবৰ হয় না নহয় এইটো ভাল খবৰ দেউতাক ভাল পাইছিল কিবা এটা কাৰণত কিবা মাটি বিচাৰিছিল তেওঁ পোৱা নাই টকা বিচাৰিছিল পোৱা নাই এই মাটিটো মোক লাগিছিল বেলেগক দি দিলে বেয়া পাইছে কিন্তু এই ভুলটো মোক নিদিলেও দেউতাই মোক মৰম কৰি বুলি পুনৰ আহাটো ভাল পাব না নাই বৰ্তমান আপোনালোকে প্ৰচাৰ কাৰ্যসূচী বিৰাট চলি আছে বঢ়িয়া চলি থাকিব এতিয়া কেনেকুৱা পাইছে হাওয়াৰী পাই আছে এতিয়া পুৰা এতিয়া দেখা নাই ইমান মানে জইনিং ধামাকা জইনিং একেবাৰে আমাৰ যিমান এক্টৰ এক্ট্ৰেছ বিলাক 27 তাৰিখ আহি পাব ধুনীয়া ধুনীয়া বিউটিফুল 28 সিটত পাব্লিক মেন্ডেট লৈ ফেলে আপোনালোকে জিকিছে প্ৰচাৰ নকৰিও আপোনালোকৰ হৈ যাব এই আমি প্ৰচাৰ কৰিম এতিয়া মই আৰু বেলেগ কথা ক'ব নাজানাই এই 27 তাৰিখ ধুনীয়া ধুনীয়া সুন্দৰ ল'ৰা ছোৱালী এক্ট্ৰেছ এক্টৰ গায়ক বিলাক আমাৰ সমষ্টিত আহি আছে মই লাষ্ট এটা প্ৰশ্ন কৰো হেভি কোৱেশ্চন এইটো পাব্লিক কোৱেশ্চন যে যেতিয়া বিধানসভা শেষ হোৱাৰ পিছত যদি ৰিহন দেৱাৰী জিকি যায় তাৰপিছত যদি মন্ত্ৰী পাবলৈ সক্ষম হয় ডেপুটি চিফ আকৌ কোকৰাঝাৰ এইবিলাক নাজানো এইটো জিকাৰ পিছত চৰকাৰ পিছত হ'ব এইবিলাক নাজানে কোনে মন্ত্ৰী পায় কোনে ডেপুটি এইবিলাক আমি নাজানো আমি সৰু মানুহটো কি জানে হলেও ভিতৰি কিবা এনে মোক টেপৰা বুলি মানুহ বিলাক কৈ থাকে সৰু মানুহ কি জানে হেৰাব নেকি নাই কোন হেৰাব ডেপুটি চিফ আমাৰ ওদালগুৰিতে থাকিব কাক বা দিব নহয় সেইফালে কিবা কিবি আছে হয় না নাই আছেতো এতিয়া আমাৰ জইনিং 27 তাৰিখে লাষ্ট জইনিং হ'ব খুজিলেও পইচা দিলেও 27 তাৰিখৰ পিছত আৰু নলয় 4 বছৰ ব্লক যোনে আহিব খোজে আহক নাহিলে থাকক বাস বিক্ৰম দৈমাৰী সোশ্যাল মিডিয়াৰ এটা কিং কিং হয় নেকি সোশ্যাল মিডিয়া কিবা কিং থাকে সোশ্যাল মিডিয়াৰ এটা কিং কি কব এনেকুৱা কিং সিং একো নাই ভাইৰাল কৰে আৰু যেনিবা এইটো কিং আপুনি কি কুঙিছে মালেকে বেলেগে মোক কিবা কিবি কৰি দিছে আমাক সিগাৰেট খাওয়া কিবা কৰা কিংক এনেকা কৰিব পাৰে নেকি কোচনা কৰা নাই সিগাৰেট খাওয়া বনাই দিছে এইটো কিবা বিলাক পুৰা লাল কৰি দিছে এই কিবা যদি দেখা পাই আপোনাৰ ভালে লাগে পুৰা ভালে লাগে ফেক্টৰত হে কৰে আমাক মানে ভাল পাইছে কিছুমান দেখা নাই এই আয়ুটো ইমান ভাইৰেল হৈছে মানে আমি কৈছো ইমান মৰমীয়াল বুলি কৈছো এই ইউ পিপলক আয়ু মানে ইউ পিপল ইমান মৰমীয়াল হৈছে বুলি কোৱা হৈছে এতিয়া চব এইটো ভাইৰেল হৈ থাকিব হৈছে